আজি দিনটো বতৰ নেৰে আৰু বৰষুণ নেৰা নেপেৰা বৰষুণ আজি নেৰে বোলো আৰু দানাকণ যেন তেনে সিজালো বাৰু দেই সহযোগত দুইটাই লাগি মই জুইকুৰা ধৰি দিলোঁ তুঁহগুৰিকেইটা দি দিলোঁ নহয় নি আজি ছাতি এৰা নহ'ব আৰু ছাতি লৈ থাকিব লাগিব দিনভৰ দেওবৰীয়া বজাৰ কৰিবলৈ যাবলৈ নাপালোঁ নেৰা নেপেৰা বৰষুণ ইয়াৰ পিতাই মই দানাকণ বনালোঁ দেই চাই দিয়ক এইফালে মোলৈ চাই দিয়ক এইয়া পিতাই আৰু মই দুইটা লাগি বনাইছোঁ মই অকণমান হ'লেও আছোঁ অঁ এয়াই আৰু জীৱন জিন্দাবাদ এয়া পিতাই বহুত সহায় কৰি আছো এইটো মোৰ পিতাই আৰু এইফালে মোৰ মায়ে ভাত ৰান্ধি আছে জুহালত ময়ো এয়া লগত লাগি দিছোঁ অলপ সহযোগিতা মামী তাই এখন নমতাকে নাযায় দেই মিছা বনাই অকণাই দা মই গ'লেও লামু ৰসগোল্লা তাই গিয়েকে ক'ব চাহকণ খুৱাই তেতিয়াও মামী আৰু আমাৰ সময় লাগে নহয় গোপা নাই চিনিহে নাই কি বেমাৰ আহিলে পৃথিৱীখনত এতিয়া এইবোৰ গ'ল্ড ব্লাডাৰ এপ্ৰেণ্টিছ এইবোৰ সৰু এতিয়া এইবোৰহে আৰু কাহি হৈ মানিছিলোঁ এইটো যে আৰু চাহ দেই ভাত কপালত কি খাদিলে আৰু মই ভেটাৰনেৰী গোষ্ঠীটো নাই সিহঁতৰ গোষ্ঠীটো নাই আমাৰ কথা গোষ্ঠীটো নাই বেমাৰ এইবোৰ হৈছে আহিলে আমাৰ চিনাতলি ৰেডিঅ' সেৱা পৰিছে আমাৰ এই অকল নেকি বাহিৰৰ দেশত হৈছে যদিও গম নাপাওঁ কিন্তু আমাৰ চিনাতলিত জুই ল'লে আৰু দীপক আমাৰ সৰু ছোৱালীজনী হিৰকৰ সৰু ছোৱালীজনী আৰু কি কবি আৰু এইবোৰ যুগ এতিয়া এইটো যুগত আৰু এইবিলাক হ'বই আৰু যুগৰ পৰিৱৰ্তন বেমাৰো পৰিৱৰ্তন সেইকাৰণে টকা টাকটোকে গোটাই পিটাই ভগৱানে মাটিকণ পটককৈ ঢুকাবলৈ মন নাযায় দেই শুন তোৰ বাৰী মাটিকণ দিবলগীয়া হ'লে আৰু তোৰ টেনশ্যন হ'ব মোৰতো এইকাৰণে মই পগলা হৈ গৈছোঁ 5 বছৰ অহা যোৱা কৰিব লাগিব নহয় কেনেকৈ কৰিবি 5 বছৰ কি বিকিবি ক'ৰবাত কাম কৰিবলৈ যাবলৈও ওলাই যাব মানে মোৰ এনেকুৱা দশা হৈছে সেই যে বেহুৰ ছোৱালীজনী চিন্তা নকৰিলে অভিমন্যু বিহুৰ ভিতৰত মই মাকে দৰৱ খালে নে নাই দৰৱ খাব 9 বাজি শুন চাহ পানী খালা নে ককা ক'লৈ গ'লনো ককা ভাল যিমান ককা বেয়া মই একদম অভিমন্যু বিহুৰ ভিতৰত সোমাই আছো কেনেকে ওলাও ইয়াৰ পৰা লাগিছে কি লাগে মায়ে শিকাই দিছে নে তাকে পঢ়ুৱাব লাগে এতিয়া ছোৱালী স্কুলত দিব লাগে এয়াহে হৈছে আৰু মায়ে শিকাই দিছে নে কি কৈছে শুনিছে নাই কি আছে কি কৰিব লাগে কোৱা মুখ ধুব লাগে পানী খাব লাগে ভাত খাব লাগে দৰৱ খাব লাগে কৈছে হা স্কুল যাবি মা প্ৰথমে ভাল হৈ লওক ৰহ মাক বেমাৰ ভাল কৰি লওঁ দেই
ভালকৈ পঢ়িব লাগিব দেই শুন দেই পঢ়িবি নাই তোৰ বাৰ্থডে পাতিব লাগে এতিয়া বাৰ্থডে মই কেনেকৈ পাতোঁ বাৰ্থডে পাম নাই বাৰু বাৰ্থডে পাম নাই দীপিকা কেমুকেইটা আদায় নহয়গৈ আৰু 4 মাহ এই বাৰ্থডেলৈ কেইদিন আছে ভাদ কেই তাৰিখে আছিলে ভাদ 5 তাৰিখে আৰু আগষ্ট 22 তাৰিখ সোমাব বাৰ্থডে পাতিব লাগিব দেই অঁ হেপী বাৰ্থডে আগত ফুৰিব এতিয়া জুইত সঁচাতে একদম পাগল হৈ গৈছোঁ আৰু চিলিণ্ডাৰটো আদায় হৈ থাকিলে ইফালে ৰুমটো আকৌ ওচৰতে কেঞ্চাৰ ৰোগী থকা মানুহ ধুৱা ভাল নহয় এইটো ৰুমত এয়া মানুহজনী এটা মাথাটো বেয়া হৈ গৈছে অ' চিলিণ্ডাৰটো এইখিনিতে ভাত বনাব লগা হৈছে কাষতে মানুহজনী ৰাখিছোঁ কেঞ্চাৰ ৰোগৰ কাৰণে ধোঁৱা ভাল নহয় চিলিণ্ডাৰটো ইমান য'তে ত'তে ইমান খবৰ কৰিলোঁ নাই নাপালোঁ ভাতকেইটা হৈছে ভাজিকণ দালিকণ বনাই দিওঁ যেনে তেনে আৰু মাথাটো বেয়া হৈ গৈছে মোৰ আৰু মাথাটো সেইটো গ'ল আৰু কণী ঘোলা হোৱাৰ আগতে হৈছে আৰু